हेलो एवरीवन आज এটা নতুন ভিডিওলে আপোনালোকক স্বাগতম জনালো আৰু আজি কোট আছো কি আছো গুটেবোৰ দেখাই আছো আপোনালোকক আৰু থাম্বনেল টাইটেল দেখি গমে পাইছে কোট আছো আৰু এয়া দেখিছেনে একদম পৰিবেশটো ইমান ধুনিয়া তাকে অকমান ভিডিও কৰি আপোনালোকক দেখাই দিছো আৰু বাকি ভিডিওবোৰ কৰি আছো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চালে ধুনিয়াকে দেখিব পাৰিব বলক তেনেহলে ভিডিওটো মাজলৈ যাও আৰু ষ্টাৰ্ট কৰো চাই থাকিব कैप्सिकমৰ খেতি চাবলৈ আহিছো আছে ৰে ইয়াৰ পৰাই कैप्सिकম আপোনালোকক এবাৰ মাজতে দেখাইছিলো যে ভিডিও কৰি कैप्सिकम আনিছিলে বুলি এআই বাগান হয় कैप्सिकমৰ একদম পুৰা লাগি আছে সৰু সৰু গছ এনেকুৱা সেইখিনি গছখিনি অকমান ডাঙৰ হৈ আছে বাৰু তাত লাগিছে নে নাজানো কিন্তু ইয়াত বহুত লাগি আছে পকা পকা কেইটামান ছিগিলো ইয়াৰ পৰা অলপমান ছিগি লৈ যাম আপোনালোকক দেখাই দিম বাৰু ঘৰত গৈ পেলাই ন 5 কেজিমান कैप्सिकम লৈ যাম ইয়াৰ পৰাই এই গোটেই পথাৰখন দেখিলে আপোনালোকে कैप्सिकমে দেখিব এইফালে সব कैप्सिकम ইয়াৰ পৰা ধৰি গোটেইবোৰ कैप्सिकम এখানে দেখাই দিছো দেই অলপ আৰু এয়া দেখিছেনে গছবোৰ একদম প্ৰতিডাল গছতে মানে 4-5টা মানকে লাগি আছে আৰু এয়া দেখিছে পকা পকা একদম कैप्सिकम ধুনিয়াকে আৰু মই ইয়াত মানে বিচাৰিছিলো হালধীয়া যে হয় कैप्सिकमটো সেইটো বিচাৰিছিলো সেইটো বুলে ইয়াত নাপায় সেইটো এক্সট্ৰা মানে হেৰি হয় মানে গছ হয় আৰু সেইটো ইয়াত নাই কৰা আৰু ইয়াতে মানে এয়াৰ পৰা মানে আপোনাৰ সেউজীয়া পৰা ডাইৰেক্ট একদম মানে ৰঙাহে হয়গৈ আৰু ৰঙা ৰঙা কেইটামান कैप्सिकम পকা পকা একদম ছিগি লৈছো আৰু আপোনালোকক ধুনিয়াকে মানে বাগানখন দেখাই দিছো कैप्सिकমৰ বাগান আৰু যিমান দূৰলৈকে মানে আপোনালোকে চাব সিমান দূৰলৈকে আপুনি कैप्सिकমৰ বাগানে দেখিব আৰু এইখিনি মানে আমাৰ মহাহতে লগ লাগি পেলাই মিলিজুলি কৰিছে মানে কোনবাৰ লগত আৰু এয়া দেখিছে লাগি আছে আৰু মই ধুনিয়াকে পকা পকা চাই কেইটামান ছিগি লৈছো আপোনালোকক कैप्सिकমৰ ধুনিয়াকে বাগানখন দেখাই দিছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু कैप्सिकम এনেকুৱা মানে ইয়াতে হৈছে আৰু এইখিনি কলমবাই বুলি কয় আৰু মাহিহঁতৰ ঘৰত আৰু তাতে মানে পথাৰতে कैप्सिकम বাগান আছে এই গোটেই মানে পথাৰখন कैप्सिकम বাগানে মানে ভৰা আৰু তাতে कैप्सिकমৰ কোনো মানে ভ্যালু নাই একদম পুৰা ওট তত পৰি থাকে আপোনালোক দেখাই দিম বাৰু মই ভিডিওটো কৰি গোটেইখিনি দেখাই আছো চাই থাকিব সম্পূৰ্ণ ভিডিওটো আৰু कैप्सिकমৰ বাগানখন চাই আপোনালোকক কেনেকুৱা লাগিছে হেতু কমেন্ট কৰি জনাব বালক বাকিখিনি ভিডিও দেখাই আছো পথাৰৰ পৰা যাব ওলাইছো এই বাগানৰ পৰা এইখিনি বাগান আৰু হেফালে তৰমুজ কৰি আছে এইখিনি বগা বগা দেখিছে সৰু সৰুকে এইখিনি তৰমুজৰ হয় আৰু এতিয়া আমি যাব ওলাইছো ঘৰলে আৰু ঘৰত গৈ পেলাই ভিডিও কৰিম আৰু এইফালে দেখিছেনে এইবোৰ মই দেখাই আছো বেক কেমেৰা কৰি একদম অৱস্থা নাই कैप्सिकम গাঁৱত টাউনত ইমান দাম আৰু ইয়াৰ একদম পুৰা যতে যতে পৰি আছে ছিগি দেখাই আছো ৰব বেক কেমেৰা কৰি চাওকচোন কিমান লাগিছে আৰু এইফালে এয়া ধুনিয়াকে লাগিছে এইবোৰ আৰু এইবোৰ একদম পুৰা পৰি আছে মানে খাওঁতা নাই ইয়াত ভ্যালু নাই মানে कैप्सिकমৰ ইমান ডাঙৰ দেখিছেনে এইটো আৰু এইটো শিকচোন কেইটামান ছিগি লৈছো এইটো এটা শিকচোন এই দুটা লৈ ললো ছিগি পেলাই দুটামান লৈ লৈছো আৰু মহাইটো বহুতখিনি নিয়ে পকা এটা লচোন মহাই বহুতখিনি লয় আৰু তথাপিও লৈ লৈছো আৰু ইয়াৰ দেখিছেনে পকা ইমান ধুনীয়া পকা এটা লৈ লওঁ এইকেইটা আপোনালোকক বাগানখন ধুনীয়াকৈ ভিডিও কৰি দেখাই দিলোঁ আৰু এই বাগানত আহিলে একদম যাবলৈ মনেই নাযায় আৰু তথাপিও যাব লাগিব ভিডিওটো কৰি ইমানতে দেখালোঁ আপোনালোকক আশা কৰোঁ ভিডিওটো ভাল পালে আৰু শেষলৈকে চালে বাই বাই